নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ আজ আমি সংখ্যা প্ৰণালীৰ নাম্বাৰ সিস্টেমৰ ওপৰত আমি ভিডিঅ' দিবলৈ লৈছোঁ আমাৰ মেথছৰ কাৰণে আমি নাম্বাৰ সিস্টেমৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে আমি নাম্বাৰ সিস্টেমৰ আজি 1 নম্বৰ ক্লাছ হয় আমি নাম্বাৰ সিস্টেমৰ আগতেও আমি কেইটামান ভিডিঅ' দিছিলোঁ তিনিটামান গতিকে আপোনালোকে নাম্বাৰ সিস্টেমত আমাৰ কি থাকিব নাম্বাৰ সিস্টেমত আমাৰ নেচাৰেল নাম্বাৰ থাকে নেচাৰেল নাম্বাৰ অৰ্থাৎ স্বাভাৱিক সংখ্যা তাৰপিছত আহিলে whole numbers মই কৈ দিছোঁ বাৰু ইন্টিজাৰ্ছ ইভেন এণ্ড অড নাম্বাৰ্ছ প্ৰাইম নাম্বাৰ্ছ কম্পজিট নাম্বাৰ্ছ ৰেচনেল অৰ্থাৎ পৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ্ছ অৰ্থাৎ অপৰিমেয় সংখ্যা আৰু ৰিয়েল নাম্বাৰ্ছ অৰ্থাৎ বাস্তৱ সংখ্যা আপোনালোকে সেই গোটেইখিনিৰ বিষয়ে মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম সেই ভিডিঅ'ত গৈ পেলাই আপোনালোকে সেইখিনিৰ সৈতে পৰিচয় হ'ব পাৰিব কিছুমানে হয়তো জানে সেই বিষয়ে এতিয়া আমি তাৰ ৰিলেটেড আমাৰ কিছুমান কুৱেশ্যন আছে কিন্তু কুৱেশ্যনৰ আগত আমি কিছুমান ফৰ্মুলা আছে সেই ফৰ্মুলাখিনিৰ ওপৰতো কুৱেশ্যন আহে গতিকে সেইকেইটা আমি প্ৰথমতে চাই লওঁ আহক আমাৰ 1 নম্বৰত আহিলে যে sum of n natural numbers sum of n natural numbers অর্থাৎ nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান nটা স্বাভাৱিক সংখ্যাৰ যোগফল যদি কয় যে আমাক 20টা প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ অৰ্থাৎ নেচাৰেল নাম্বাৰ যোগফলটো বা সমষ্টিটো উলিওৱা যদি এটো কয় তেতিয়াহ'লে আমি এটা ফৰ্মুলা ল'ব লাগিব n * n + 1 / 2 আৰু n টো হৈছে আমাৰ যিমানটা নেচাৰেল নাম্বাৰ দিয়া আছে সিমানটা হেতু বহাব লাগিব অৰ্থাৎ আমাৰ যদি কয় যে এনেকৈ আহিলে ফৰ্মুলাটো এটো যদি আমাৰ কুৱেশ্যন আকাৰে কয় যে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ সমষ্টি কিমান যদি আমাক এনেদৰে সোধে তেতিয়াহ'লে আমি কি কৰিম ইয়াৰ সলিউশনটো হ'ল যে ইয়াৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো আপোনালোকে কি কৰিব লাগিব এই 20টা স্বাভাৱিক সংখ্যাৰ কথা কৈছে যিমানটা কয় সেই নাম্বাৰটো তাত বহাই দিলে হৈ গ'ল অৰ্থাৎ n * n + 1/2 অৰ্থাৎ কি হ'ব 20 * 20 + 1/2 মানে কিমান হ'ব 20 এই ব্ৰেকেট যে আছে দেখিছে এই ব্ৰেকেট আছে মানে এই 20 লগত এটো পূৰণ হৈ আছে 20 * 20 + 1 কিমান হ'ব 21 / 2 আৰু 2 যদি আমি 20 কৰোঁ 2 10 * 20 অৰ্থাৎ কি 10 আৰু 21 পূৰণ হ'ব আৰু 10 আৰু 21 পূৰণ কৰিলে কিমান হ'ব 210 হ'ল গতিকে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ সমষ্টি বা যোগফল হ'ল 210 গতিকে আমি সিম্পল কৰিলো আমি যদি ইভাগে লিখি থাকো তেতিয়াহ'লে বহুতেই দীঘল হ'ব অৰ্থাৎ আমি কি কৰিলো ডাইৰেক্ট এই ফৰ্মুলাটো মই ইউজ কৰি দিলো অৰ্থাৎ n * n + 1/2 ওকে n মানে হৈছে যিমানটা স্বাভাৱিক সংখ্যাৰ কথা কয় সিমানটা এতিয়া আমাৰ ইয়াত 20টা কথা ক'লে 20টা যদি 50টা কয় বা 100টা কয় বা 80টা কয় বা 30টা কয় সেই সংখ্যাটো n ৰ ঠাইত বহাই দিলে হৈ গ'ল ওকে আমাৰ 2 নম্বৰত আহিলে sum of n odd even numbers sum of n even numbers অৰ্থাৎ nটা যুগ্ম সংখ্যাৰ যোগফল কিমান অৰ্থাৎ প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল কিমান যদি আমাক এই ফৰ্মুলাটো হ'ল যে n * n + 1 অৰ্থাৎ কি হয় ইয়াৰ ফৰ্মুলাটো হৈছে n * n + 1 আমি ডিভাইড বাই 2 কৰিব নালাগে কি হয় যদি কয় প্ৰথম স্বাভাৱিক সংখ্যাৰ কেইটা যোগফল প্ৰথম যিমানটা কয় তাত n * n + 1/2 যদি কয় যে প্ৰথম ইমানটা যুগ্ম সংখ্যাৰ যোগফল উলিওৱা তেতিয়াহ'লে ফৰ্মুলাটো হ'ব n * n + 1 এতিয়া ইয়াত যদি মই কওঁ যে 30টা প্ৰথম 30টা যুগ্ম সংখ্যাৰ যোগফল কিমান প্ৰথম 30টা যুগ্ম সংখ্যাৰ যোগফল = n * n + 1 n মান কিমান আছে 20টা আছে গতিকে 30 আছে 30 * n + 1 মানে কিমান 30 + 1 যদি এইটো কৰোঁ তেতিয়াহ'লে লাগিব 30 * 30 + 1 কিমান 31 ওকে এটা সব পূৰণ কৰি দিলে হ'ল ইয়াত এটা পূৰণ কেনে কৰিব যদি 0ৰ কোনোবা সংখ্যা থাকে 0 থকা গতিকে 0টো এটা পূৰণ কৰিব প্ৰথমতে কি কৰিব মানে দুঘৰ পূৰণ কৰিব দৰকাৰ নাই ডাইৰেক্ট সেই 0 নথকা 0ক বাদ দি পেলাই বাকি যেটো সংখ্যা আছে সেই সংখ্যাটো পূৰণ কৰি পেলাই 0 যেটা আছে সেইটো বহাই দিলে হৈ গ'ল এতিয়া 3 যদি আমি 21 কৰোঁ 93 হ'ল ওকে পাছত এটা 0 আছে নহয় এই 0টো বহাই দিয়ক অৰ্থাৎ 930 অৰ্থাৎ কি হ'ব 30টা প্ৰথম 30টা যুগ্ম সংখ্যাৰ যোগফল হৈছে 930 গতিকে এনেদৰে এই ফৰ্মুলাটো ইউজ কৰি আপোনালোকে কৰিব পাৰিব কোনটো ফৰ্মুলা n * n + 1 হেতু হৈছে আমাৰ কি হয় প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল আৰু যদি কয় স্বাভাৱিক সংখ্যাৰ কথা n * n + 1/2 ওকে এটা 3 নম্বৰ আহিলে আমাৰ nটা অযুগ্ম সংখ্যাৰ সমষ্টি অৰ্থাৎ odd numbers nটা অযুগ্ম সংখ্যাৰ
সমষ্টি কিমান হ'ব nটা অযুগ্ম সংখ্যা অৰ্থাৎ nটা odd numbers অৰ্থাৎ sum of n odd numbers এটা কিমান হ'ব ইয়াৰ ফৰ্মুলাটো হৈছে n স্কয়াৰ অৰ্থাৎ একো কৰিব নালাগে যিমানটা n অৰ্থাৎ যিমানটা অযুগ্ম সংখ্যাৰ কথা কয় সিমানটাক স্কয়াৰ কৰি দিলে হৈ গ'ল যদি কয় যে কোৱেশ্চন আকাৰে যদি দিয়ে যে আমাক প্ৰথম 20টা অযুগ্ম সংখ্যাৰ সমষ্টি উলিয়াব দিলে তাৰ কাৰণে কি কৰিব আমাক প্ৰথম 20টা দি আছে গতিকে 20 টো কি কৰিব লাগিব স্কয়াৰ কৰি দিলে হৈ গ'ল অৰ্থাৎ যিমানটা হয় সিমানটা ওলাই যাব এটা ইয়াত যদি 20 ক স্কয়াৰ কৰোঁ 20 স্কয়াৰ মানে কি সেই সংখ্যাটো দুবাৰ পূৰণ হৈ থাকে আচ্ছা 20 * 20 গতিকে কিমান হ'ব 2 * 4 আৰু দুটা শূন্য আছে নম্বৰ আহিলে অৰ্থাৎ কি হয় 20টা প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফলটো হ'ব 400 ওকে নিশ্চয় বুজি পাইছে এতিয়া আহিলে আমাৰ আৰু কেইটামান ফৰ্মুলা আছে চাই নম্বৰত আহিলে এইকেইটা বহুতেই ইম্পৰ্টেন্ট হয় আপোনালোকক এনেকৈ আহিব পাৰে যে প্ৰথম 50টা 25টা 30টা ইমান হলে যেটো হয় সিমান এনা ঠাইত বহাই দিলে হৈ গ'ল ওকে তাৰপৰা চাই নম্বৰ আৰু এটা আহিলে যে প্ৰথম আমি 10 লৈকে দিলে বা 20 লৈকে দিলে ইমানটা বৰ্গৰ যোগফল আহিলে অৰ্থাৎ 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস ডট প্লাস 10 স্কয়াৰ এই 1 পৰা 10 লৈকে যিবিলাক সংখ্যাৰ বৰ্গ আছে সেই বৰ্গ কেইটাৰ যোগফল কিমান হ'ব হেতু সুধিছে ওকে তেনে ক্ষেত্ৰত আমি যদি 1 পৰা 10 লৈকে দিছে বা 1 পৰা 20 লৈ দিব পাৰে 50 লৈ দিব পাৰে 100 লৈ যিমান মন ইচ্ছা তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে বেলেগ একো কৰিব নালাগে লাষ্টত যিমানটা দিয়ে সেই সংখ্যাটো প্ৰথমতে লিখিব তাৰপিছত আৰু এক এটা বহাই দিব কিমান 10 লগত যদি 1 যোগ কৰোঁ কিমান হ'ব 11 হ'ব ইনটু এই ইহঁত দুটা যে দেখিলো ইহঁত দুটাৰ লগত কি কৰিব ইহঁত দুটাক দুইটাকে যোগ কৰি পেলাই ইফালে বহাই দিব যদি 10 লগত 11 যোগ কৰোঁ কিমান হ'ব 21 হ'ল তলত বহাব লাগিব 6 মনৰ খালে কি কৰিব লাগিব আমি যিমানটা দিয়ে স্কয়াৰ টাৰ্মৰ যোগফল লাষ্টৰ পদটো আমি প্ৰথমতে লিখিব লাগিব লাষ্টৰ পদকে এক এটা বহাই দিব লাগিব বহাই দিয়াৰ পাছত আকৌ সিহঁত দুটাক যোগ কৰি যিটো পাওঁ সেইটো বহাব লাগিব ডিভাইড বাই 6 কৰি দিলে হৈ গ'ল যদি এটা আমি কটা কৰোঁ তেতিয়াহ'লে কি হ'ব যদি আমি 6 কাটো 2 ৰে 2 3 গুণ 6 আৰু 10 কাটিব লাগিব 2 5 গুণ 10 অৰ্থাৎ 2 ৰে যদি 6 যায় 2 ৰে 10 কো মানে ওপৰটোও কাটিব লাগিব আকৌ এটা 3 এ কি হয় 3 এ 21 গ'ল 7 বাৰ ওকে থাকিলে কিমান ইফালে থাকিলে 5 * 11 * 7 ওকে এতিয়া যদি আমি কৰোঁ পূৰণ এ চাব 11 টাৰ্ম যদি থাকে ইয়াতকৈ যদি ডাঙৰ অংক থাকে তেতিয়াতো মই তেতিয়া কথা কৈছো এতিয়াতো ইজিলি পূৰণ কৰিব পাৰিব সোনকালে হ'ব কিন্তু ইয়াতকৈ যদি ডাঙৰ অংক থাকে তাহলে 11 টাৰ্মটো এক্সট্ৰাকে ৰখাব বাকিটা প্ৰথমতে পূৰণ কৰি ল'ব কাৰণ 11 এৰ আমাৰ পূৰণ কৰাটো বহুতেই সহজ হয় কেনেদৰে চাব প্ৰথমতে 5 আৰু 7 পূৰণ কৰক 5 7 গুণ 25 হ'ল ইনটু 11 থাকিলে কি কৰিব লাগিব আমাৰ যিবিলাক সংখ্যা আছে এটা 5 আছে নহয় 5 একক ঘৰত থকা সংখ্যাটো 5 টো বহাই দিব তাৰ পিছৰ অংকটো কি 5 ৰ লগত 3 আছে না 5 তে 3 এ 8 বহাই দিব ওকে আৰু একো উকলাটো নাই বাকি একক পাছত কি আছে 3 আছে সেই 3 টো ইয়াত বহাই দিব অৰ্থাৎ কি হ'ব ইয়াৰ এনসাৰটো হ'ব 385 অৰ্থাৎ 11 লগত যদি আমি 35 পূৰণ কৰোঁ 385 পাম গতিকে 11 লগত পূৰণ কৰাটো বহুতেই সহজ মই ইয়াতকে ডাঙৰ এটা দেখুৱাই দিছো বাৰু যে 385 জানিবা 385 ৰ লগত যদি 11 পূৰণ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে 5 বহাম এককত যেটো আছে হেতু বহাব লাগিব তাৰপিছত 5 ৰ লগত আমি এটো যোগ কৰিম 5 8 13 13 ৰ 3 উকলিব 1 ওকে তাৰপিছত আকৌ 8 ৰ লগত আকৌ আমি পাছত এটো এনেকৈ যোগ কৰি আহি থাকিম মানে ইফালৰ পৰা গতিকে 8 ৰ লগত 3 যোগ কৰিলে 11 হ'ল 11 আকৌ উকলি যে আছিলে 1 টো যোগ কৰিলো 11 1 12 2 আকৌ উকলিব 1 আকৌ ইফালে অকলে থাকিলে 3 সেই 3 লগত আকৌ সেই অকলে 1 টো যোগ কৰিলে হ'ল 4 গতিকে 11 লগত যদি আমি 385 পূৰণ কৰোঁ তেতিয়াহ'লে 4235 আমি এনসাৰটো পাম গতিকে 11 লগত আমি তেনেদৰে পূৰণ কৰিব লাগিব আমি ৰাইট সাইডৰ পৰা ক্ৰমান্বয়ে বাওঁ সাইডলৈ ক্ৰমান্বয়ে যোগ কৰি আহি থাকিব লাগিব ওকে এতিয়া নিশ্চয় বুজি পালে যে কোনো সংখ্যাৰ বৰ্গৰ আমি যিমানটালৈকে যদি বৰ্গ যোগফলটো উলিয়াবলৈ দিয়ে তাহলে আমি এইটো ফৰ্মুলা ইউজ কৰিম যদি কয় যে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস প্লাস 20 স্কয়াৰ আমাৰ ইমানলৈকে যেনিবা 20 লৈকে ইয়াৰ বৰ্গৰ যোগ কৰিব দিলে 10 লৈকে নিদি 20 লৈকে দিলে তাৰ কাৰণে আমি কি কৰিম একেই কথা আমাৰ যিমানটা দিছে হিটো সিমানটা লিখিম তালত এক এটা যোগ কৰিম 21 হ'ল তালত কি কৰিম আকৌ ইহত দুটাক আমি একেলগে যোগ কৰি দিম কিমান হ'ব 41 হ'ব ডিভাইড বাই দিম 6 ওকে আৰু সেই 6 ৰ লগত এটো কটাকটি কৰি পেলাই যিমান পালে হেতু বহাই দিলে হ'ল ইয়াৰ এনসাৰটো নিশ্চয় বুজি পাইছে এটা 5 নম্বৰ ফৰ্মুলা আৰু এটা আছে এটো যদি কয় এটো যদি 1 2 3 4 তেনেকৈ গৈ আছে যদি কয় যুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ ডট তেনেকৈ যদি জয় আমাক যদি কয় 20 লৈকে 20 স্কয়াৰ তেতিয়া আমি কি কৰিম ইয়াতো 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ তেনেকৈ গৈ আছে ইয়াত কি হৈছে 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ অৰ্থাৎ যুগ্ম সংখ্যাবিলাকৰ বৰ্গ হৈ আছে তেনে ক্ষেত্ৰত আমি কি কৰিম ইয়াত চাব প্ৰথমতে আমাৰ যেটো আছে হেখত সেই 20 টো লিখিম বা 20 মানে যিমান থাকে হেতু লিখিম যদি 30 থাকে 25 থাকে হিমান লিখিম তাৰ লগত আকৌ এক এটা যোগ কৰি দিব 21 হ'ল পিছত আকৌ কি হয় ইহঁতটা যোগ নকৰিব যদি আমাৰ যুগ্ম সংখ্যা হিচাপে থাকে
পুনৰ আকৌ ইহঁতৰ পাছৰ সংখ্যাটো বহাই দিব কিমান 22 ডিভাইডেড বাই 6 যদি আমি এইটো ক্যালকুলেট কৰোঁ তেতিয়াহ'লে আমাৰ ইয়াৰ এনসাৰটো ওলাই যাব একেই কথা 6 2 যদি কৰোঁ 2 যাব 3 বাৰ আৰু 2 ইয়াক যাব 11 বাৰ আকৌ 3 যদি ইয়াক কৰোঁ 3 7 গুণ 21 অৰ্থাৎ আমি যদি ইয়াক পূৰণ কৰোঁ কিমান হ'ব 20 * 7 * 11 আৰু ইহঁতক যদি আমি পূৰণ কৰোঁ ওলাব এনসাৰটো 1540 ওকে গতিকে আপোনালোকে এইটো পূৰণ কৰি চাব গতিকে 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ যুগ্ম সংখ্যাবিলাকৰ বৰ্গৰ যদি এনেদৰে থাকে তেতিয়াহ'লে আমি লাষ্টৰ সংখ্যাটো লৈ পেলাই আমি এনেদৰে ইয়াৰ এনসাৰটো উলিয়াব লাগিব যদি আমি 2 স্কয়াৰ 4 হ'ল 4 স্কয়াৰ 16 হ'ল 6 স্কয়াৰ 36 হ'ল তেনেকৈ যদি কৰি যোগ কৰি গৈ থাকো তেতিয়াহ'লে বহুতেই টাইম লাগিব 6 নম্বৰত আহিলে এতিয়া 2 স্কয়াৰ 4 স্কয়াৰ 6 স্কয়াৰ বিলাক যুগ্ম সংখ্যাৰ বৰ্গ এতিয়া যদি আমি কওঁ অযুগ্ম সংখ্যাৰ বৰ্গবিলাকৰ যোগফল অৰ্থাৎ 1 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 5 স্কয়াৰ প্লাস 7 স্কয়াৰ প্লাস ডট প্লাস 23 স্কয়াৰ 23 লেখা দিলে আমি এটো কেনে কৰিম এটো একে কথা আমি তাৰ কাৰণে কি কৰিব লাগিব 23 টো লিখিব লাগিব ইনটু তাৰ পিছত এক এটা যোগ কৰি দিয়ক 24 ইনটু তাৰ পিছত আকৌ পুনৰ এক এটা যোগ কৰি দিয়ক 25 ডিভাইডেড বাই 6 যদি এটো ক্যালকুলেট কৰে তেতিয়াহ'লে যেটো এনসাৰ ওলাব হেতি হৈছে আমাৰ ইয়াৰ এনসাৰটো গতি আপোনালোকে এটো নিশ্চয় এনসাৰটো উলিয়াব পাৰিব নিজে উলিয়াই পেলাই চাব কমেন্ট বক্সত এনসাৰটো কিমান পায় জনাব এটা চাব আমি কি কৰিলো আমি ফৰ্মুলাখিনি জানিলো আৰু লগতে আমি আগৰ ভিডিওটো আপোনালোকে চাব যে স্বাভাৱিক সংখ্যাবিলাক কিনো অখণ্ড সংখ্যাবিলাক কিনো পৰিমেয় অপৰিমেয় ৰিয়েল নাম্বাৰ সেইবিলাক কি সেইবিলাক ভালদৰে চাই ল'ব তাৰ পিছত আমি নেক্সট ক্লাছৰ পৰা এনেকুৱা ধৰণৰ যিবিলাক এক্সাম ওৰিয়েন্টেড কোৱেশ্চন হয় সেইখিনি চাম আজি যেখিনি ফৰ্মুলা দিলো সেই ফৰ্মুলাখিনিৰ ওপৰতো আমাৰ কোৱেশ্চন আহে সেইখিনি আপোনালোকে আজি প্ৰেক্টিছ কৰিব এইখিনি ধুনীয়াকৈ এক্সট্ৰা মেথছৰ নোট বহি এখন বনাই ল'ব আৰু নেক্সট আমি এনেকুৱা ধৰণৰ দুটা ক্ৰমিক সংখ্যাৰ যোগফল যদি 126 হয় তেতিয়াহ'লে সৰু সংখ্যাটো কি হয় বা উলিওৱা অপচন দিব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি নেক্সট ভিডিওত আমি আৰু নাম্বাৰ সিস্টেমত আৰু দুটা তিনিটা ভিডিও আনিম গতিকে নেক্সট আমি এইখিনিৰ ওপৰত এই কোৱেশ্চনখিনিৰ ওপৰত আমি ডিসকাস কৰিম গতিকে আজিলৈ আমাৰ ভিডিওটো ইমানেই যদি আপোনালোকে ভিডিওটো ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে কোনোবা যদি নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমি লগতে কি হয় জিকেৰ আমি টপ 25 জিকে কোৱেশ্চন আসাম জিকে কোৱেশ্চনৰ সিৰিজ 20 টপ 20 জিকে কোৱেশ্চনৰ সিৰিজ আমি হেবিলাকো চলাই আছো আৰু লগতে প্ৰিভিয়াছৰ কোৱেশ্চনটো ডিসকাস কৰি আছো গতিকে আপোনালোকে এইখিনি পাবৰ কাৰণে কি হ'ব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকিব আৰু লগতে শ্বেয়াৰ কৰি থাকিব ধন্যবাদ